নমস্কাৰ, এই মুহূৰ্তত আইবছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। অৰুণোদয় আঁচনিৰ টকা পুনৰবাৰ ৰাজ্য চৰকাৰে বৃদ্ধি কৰিলে। আনহাতে যদি আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে 6 দিনৰ ভিতৰতে আপোনালোকে ৰেচন কাৰ্ডৰ আবেদন কৰিব লাগিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। একেলগে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকসকললৈ আহিছে ভাল খবৰ। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই শীঘ্ৰে কৰক আবেদন। ৰেচন কাৰ্ডৰ আবেদনৰ বাবে হাতত মাত্ৰ আছে 7 দিন। 25 জানুৱাৰীৰ পূৰ্বে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে আবেদন। ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব সুলভ মূল্যৰ বিনামূলীয়া চাউল, বিনামূলীয়া কেৰাচিন। কেনেকৈ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী? গাঁৱৰ বাসিন্দাসকলে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত কৰিব লাগিব আবেদন। লগতে নগৰ অঞ্চলৰ যিসকল লোক আছে তেওঁলোকে নিজৰ নিজৰ পৌৰসভাৰ কাৰ্যালয়ত আপোনালোকে আবেদন কৰিব পাৰিব। লগতে কেনেকৈ ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব? আবেদনৰ বাবে পৰিয়ালৰ বাৰ্ষিক আয় 2.50 অৰ্থাৎ আপোনালোকৰ 2.5 লাখ টকাতকৈ কম হ'ব লাগিব। পৰিয়ালত থাকিব নালাগিব কোনো চৰকাৰী চাকৰি। আবেদন কৰিবলৈ থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। অধিক তথ্যৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয় আদিৰ সৈতে যোগাযোগ কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি 25 তাৰিখৰ পূৰ্বে আপোনালোকে দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধীসকলক লৈ গুৱাহাটী বিশ্ববিদ্যালয় হেতালি খেলাৰ অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত চতুৰ্থ বৰ্গ নিযুক্তিৰ বাবে ৰাজ্যৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰতিবন্ধীসকলক লৈ হেতালি খেলিছে গুৱাহাটী বিশ্ববিদ্যালয়ে, যাৰ বাবে জাংগুৰ খাই উঠিছে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে। আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সন্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে প্ৰতিবন্ধীৰ 513টা পদৰ বাবে অনুষ্ঠিত চতুৰ্থ বৰ্গ নিযুক্তি পৰীক্ষাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া কৰ্মকাণ্ডই চকু কপালত তুলিছে প্ৰতিবন্ধী সমাজক। মালাকাৰে লগতে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ে 16 জানুৱাৰীত এখন জাননী প্ৰকাশ কৰি 16 জানুৱাৰীৰ পৰা 21 জানুৱাৰীৰ ভিতৰত 513টা পদৰ বিপৰীতে প্ৰাৰ্থীসকলৰ পৰা কিছু তথ্য বিচৰাৰ লগতে জিলা পৰ্যায়ৰ বাছনি সমিতিৰ সম্বলিত প্ৰৱেশ পত্ৰখন ৱেবছাইটৰ জৰিয়তে আপলোড কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত 18 জানুৱাৰীত পুনৰ এখন জাননীৰ জৰিয়তে পূৰ্বৰ জাননীখন শুধৰণি কৰি স্বাক্ষৰ থকা নথকা প্ৰাৰ্থীসকলক নিযুক্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰখন আপলোড কৰিব বুলি জনায়। এতিয়া প্ৰশ্ন হ'ল, যিখন প্ৰৱেশ পত্ৰ খোদ গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰাৰ্থীসকলক প্ৰদান কৰিছিল, আনকি তাৰ ওপৰত ভিত্তি কৰি চূড়ান্ত ফলাফলৰ ঘোষণা কৰিছিল, সেই প্ৰৱেশ পত্ৰখন বিশ্ববিদ্যালয়ৰ ওচৰত নাই নেকি? যদি নাই, কি বিষয়ত ভিত্তি কৰি 2022 চনৰ 24 এপ্ৰিল তাৰিখে ফলাফলৰ লগত নম্বৰৰ তালিকা প্ৰকাশ কৰাৰ উপৰিও ডিচেম্বৰ মাহত চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল? মেলত মালাকাৰে প্ৰশ্ন কৰে, ন্যায়ালয়ৰ নিৰ্দেশনাত ক'ত প্ৰৱেশ পত্ৰ বিচৰা কথা উল্লেখ নথকাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পত্ৰ আপলোডৰ নামত সমগ্ৰ বিষয়টো এক ভেকু ভাওনাৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? লক্ষণীয় কথাটো হৈছে যে জাননীখনত ক'ত প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰা সকলো প্ৰাৰ্থীয়ে তথ্যসমূহ যোগান ধৰিব লাগিব নে চূড়ান্ত তালিকাৰ প্ৰাৰ্থীসকলে তথ্যৰ যোগান ধৰিব লাগিব, সেয়া ক'ত স্পষ্ট উল্লেখ নাই। গতিকে ইয়াক লৈ প্ৰাৰ্থীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিযুক্তিক লৈ কিবা খেলিমেলি কৰাৰ বাবে উদ্যত হোৱা প্ৰাৰ্থীসকলৰ মাজত চৰ্চিত হৈছে। এই ক্ষেত্ৰত চৰকাৰ অথবা বিভাগক বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায়। মালাকাৰে 2017 চনতে চৰকাৰে ঘোষণা কৰা 4419টা পদৰ পৰা 863টা পদ বাদ দি বাকী থকা বিকলাংগ পদসমূহ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। যি চৰকাৰে 26,000 নিযুক্তিৰ ক্ষেত্ৰত 3 মাহৰ ভিতৰত 27 লাখ নিবনুৱাৰ পৰীক্ষা সম্পন্ন কৰি ফলাফল ঘোষণা কৰিব পাৰে, সেই একেখন চৰকাৰে 511টা পদৰ পৰীক্ষা হৈ যোৱাৰ পিছতো 2 বছৰ ধৰি ন্যায়ালয়ৰ কোনো বাধ্যবাধকতা নথকাৰ পিছতো প্ৰতিবন্ধী নিযুক্তিৰ ক্ষেত্ৰত কিয় উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা নাই, সেয়া এক ৰহস্যৰ বিষয়। নে আচলতে দিব্যাংগৰ নামটোৰে সন্মানিত কৰি উপহাসে কৰিব বিচাৰিছে? অৰুণোদয় আঁচনিৰ লগত দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি সাঙুৰি নলয় পেঞ্চনৰ ধন 1000 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনায়। মালাকাৰে লগতে কয় যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিবন্ধী লোকৰ নিযুক্তিৰ ক্ষেত্ৰত ভেকু ভাওনাসমূহ বন্ধ কৰি ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে স্বচ্ছ আৰু নিকাভাৱে তালিকা প্ৰকাশ কৰক। অন্যথা প্ৰতিবন্ধীসকলৰ স্বাৰ্থত যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে। আজিৰ সংবাদ মেলখনত মধ্য অসম প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সভাপতি টংকেশ্বৰ বৰা,
সদৌ BTAD প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ নিকুদিন বসুমতাৰীকে ধৰি সংগঠনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।